আগতে আলোচনা হৈছিলে কোন মন্ত্ৰীৰ খুলখালিয়েকে চাকৰি পালে নহলে কোন অফিচাৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে আজিকালি টিভিত আলোচনা কি হয় যে কোন তৰকাৰী ব্যৱসায়ী লৰাই মেজিষ্ট্ৰেট হল কোন বজাৰত দোকান দিয়া বিধৱা মহিলাৰ ছোৱালী মেজিষ্ট্ৰেট হল এটকাও ঘোষ নিদিয়াকৈ আজি আমাৰ চৰকাৰৰ দিনত 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে কোনেও কতো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই ফেব্ৰুৱাৰী মাহত এডিআৰই পৰীক্ষা ৰিজাল্ট দিব মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি 35,000ৰ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম আমি আমাৰ যুৱক শক্তিক ব্যস্ত কৰি ৰাখিছো কোনেও যাতে বেলেগ ৰাস্তাত যাব নোৱাৰে এজন মাকৰ কাৰণে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো কি যে মোৰ ল'ৰাটো কিবা কৰিব পাৰক নোৱাৰক যাতে বেয়া ৰাস্তাত না যায়